সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ধ্ৰুৱ। মই আছোঁ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰীৰ পাৰত আৰু আপোনালোকক ইয়াৰ ইতিহাসৰ বিষয়ে জনাবলৈ আহিছোঁ। পুৰণি পুখুৰী। এই পুখুৰীটো 1653 খ্ৰীষ্টাব্দত ৰূপহী পথাৰত খন্দোৱা হৈছিল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ শাসনকালত, আৰু স্বৰ্গদেউ জয়ধ্বজ সিংহই নাম দিছিল আঠাই সাগৰ পুখুৰী। এই পুখুৰীটোৰ বৈশিষ্ট্য হৈছে যে ইয়াৰ পাৰত কোনো দৌল দেৱালয় নিৰ্মাণ কৰা হোৱা নাছিল, আৰু কাষতেই আৰু এটি পুখুৰী আছে যাৰ নাম হ'ল ন পুখুৰী। উল্লেখযোগ্য যে দক্ষিণপাট সত্ৰৰ বনমালী গোসাঁইৰ দ্বাৰা পুৰণি পুখুৰী প্ৰতিষ্ঠা কৰিছিল। সকলোৱে পৰিচিত এই পুখুৰীটোৰ অন্য এক নাম হ'ল পুৰণি পুখুৰী। পুৰণি পুখুৰী বোলা কাৰণটো হ'ল যে ন পুখুৰীতকৈ কেইবাশ বছৰ পুৰণি, সেইবাবেই পুৰণি পুখুৰীৰ নাম হ'ল। নামেই হ'ল পৰিচিত ইতিহাস। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ লগত জড়িত বিষয়াসকলৰ নাম হ'ল ক্ৰমে শুকুলা বুঢ়াগোহাঁই আৰু লাচিং বুঢ়াগোহাঁই। এয়াই আছিল ঐতিহাসিক পুৰণি পুখুৰীৰ কথা। আজিলৈ ইমানেই। আগন্তুক দিনত আহোম যুগৰ বহু পুখুৰীৰ বিষয়ে কৈ যাম, গতিকে এই চেনেলটো চাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।